হাওড়াঘাটত লুমসিং তেৰণৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ। ৰাইজৰ প্ৰচণ্ড উৎসাহ। মই নিশ্চিত যে হাওড়াঘাটত বহুত হাজাৰ ভোটত আমি বিজয়ী হ'ম। কিহৰ ফোন কল? এইবিলাক ইয়াত কৈ লাভ নাই। হাওড়াঘাটৰ ৰাস্তা ঘাট আপুনি বেয়াটো দেখুৱাই ভালটো দেখুওৱা কিমান ধুনীয়া। আপুনি ভালটোৰ ফটোটো আনক। মই বুজিলোঁ আপুনি কোন বেপাৰৰ। সেইটোৱে গণ্ডগোল। ভালটোৰ ফটোবিলাক নেদেখায়। ক'ত ভালটো এটা মোক নিউজ দেখাওকচোন। ৰ'ব এটা আপুনি নিউজ দেখাওক য'ত ভালটো দেখুৱাইছে। এনেকৈ মানুহে নালাগে। মানুহে খোজাৰ এটা ছিষ্টেম আছে। আমিতো ছাপৰ্টতে আছোঁ। আমিও 244A ছাপৰ্টতে আছোঁ। ইমপ্লিমেণ্টটো দিল্লীৰ পৰা হ'ব, আলোচনা চলি আছে ন। চাই দিম মই। কিহৰ ওপৰত? মইতো ভাবোঁ যে এইবাৰ অভিলেখ ভোটত জিকিব। 90টো প্লাছ হ'বই। বিজেপিয়ে বহুত ভাল ৰিজাল্ট কৰিব এইবাৰ। আমি আগতে ভাবিব নোৱাৰা ৰিজাল্ট কৰিব। বহুত হাজাৰ ভোটত আমি জিকিম। নন্দিতা গাৰ্লুচাৰটোতো ক'ত জিকিব পাৰিব? এইটোতো অলৰেডি আমি জিকিয়ে গৈছোঁ। এইবাৰতো হাফলঙত অকল ডিমাচা লগতে আন সকলোৰে সমৰ্থন আমাৰ কেণ্ডিডেটে পাই আছে। এইবাৰতো বহুত ভোটত জিকিব। নন্দিতা গাৰ্লুচাৰ যিমান ভোটত জিকিছিল তাতকৈ 3 গুণ লিডত জিকিব এইবাৰ। 100%। মই আপোনালোকক এটা কথাই কওঁ যে মানুহে ইলেকশ্যন খেলিব লাগে। কিমান ৰাস্তা ঘাট কৰিলোঁ, কিমান স্কুল কলেজ কৰিলোঁ। অখিল গগৈ ইলেকশ্যন খেলিব খুজিছে খালি কুশল দুৱাৰীক গালি পাৰি। তাৰমানে তেওঁ এটা নিগেটিভ ভোট ল'ব চেষ্টা কৰি আছে। MLA অখিল গগৈ আছে, MLA কুশল দুৱাৰী নাই। আলোচনা হ'ব লাগে অখিল গগৈৰ ওপৰত যে তেওঁ কিমান কাম কৰিলে। আজি ডিব্ৰুগড় কিমান আগুৱাই গ'ল, যোৰহাট কিমান আগুৱাই গ'ল, লখিমপুৰ কিমান আগুৱাই গ'ল, শিৱসাগৰত আজি কিয় আগুৱাই নগ'ল? অখিল গগৈৰ নিগেটিভ পলিটিক্সৰ কাৰণেই আজি শিৱসাগৰ পিছ পৰি গ'ল। তেওঁ এবাৰ ইলেকশ্যনত এটা নতুন নিয়ম আৰম্ভ কৰিছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনক বেয়া কথা কৈ আক্ৰমণ কৰক। অসমৰ ইলেকশ্যনত এইবিলাক নিয়ম নাছিল। অখিল গগৈ এইটো মাৰ্কছিষ্ট লেফটিষ্ট এটা নতুন নিয়ম আনিছে যে অপজিশ্যনত উঠা মানুহজনক চৰিত্ৰ হনন কৰক, গালি গালাজ কৰক। ভাই এইটো তোমাৰ ইলেকশ্যন, তুমি হিচাপ দিয়া না কিমান কিলোমিটাৰ ৰাস্তা বনালা। কুশল দুৱাৰী ভাল বেয়া শিৱসাগৰৰ মানুহে জানে নহয়। তুমি কিয় ক'ব লাগে? শিৱসাগৰৰ মানুহে কুশল দুৱাৰীৰ পৰীক্ষা পাতা নাই নহয়। শিৱসাগৰৰ মানুহে হিচাপ খুজি আছে অখিল গগৈৰ পৰা। অখিল গগৈ আকৌ বলটো পোনাই লৈ গৈছে নহয় কুশল দুৱাৰীয়ে হিচাপ দিয়ক। কুশল দুৱাৰী MLA নেকি? এইবিলাক কথাটো অখিল গগৈ ভাবে যে তেওঁ এনেকুৱা ধৰণে ৰাজনীতি কৰি চলি থাকিব পাৰিব। শিৱসাগৰখন খতম কৰি দিলে। একো নাই। ডিফু আৰু শিৱসাগৰ তুলনা কৰক। ডিফু 1000 টাইম ওপৰত আছে। সেইকাৰণে তেওঁ নিগেটিভ ৰাজনীতি বাদ দিব লাগে। মই ক'লোঁ নাই বাবা, বৰ টেনশ্যনত থাক। বিজেপি কংগ্ৰেছে 15-16খন চিট পাব।